হেৰা কি কৰিছা তুমি? মই আজি তোমালে চিকেন বনাম মোৰ নিজৰ হাতেৰে মেৰিনেট কৰি আছো ৰবা অ' হয় নেকি? ভালেই হৈছে দিয়া, ধুনীয়াকে বনাবা দেই। মই কি মাংস বেয়াকে বনাও নহয় মানে তুমি ভালেই বনোৱা। ঠিক আছে তুমি বনাই থাকা দেই। এনেকুৱা বনাম আজি জানমণিয়ে ক'ব লাগিব কোনে ফোন কৰিলেও এতিয়া আকৌ হেল্ল' খগেন হয় নেকি ধুনীয়া লুডুৰ পুডুৰ একে বৰ ধুনীয়া ন হেত চাল্লা মই এতিয়া আকৌ যাবলৈ সেই মোৰ মাইকী মানুহক আজি মানে মোৰ হাতে চিকেন খুৱাম বুলি ক'লো বৰ বেয়া সময়ত হ'ল নহয় মই বনাই কৰি হ'লে গৈ আছো তই অকণমান ৰবি হা তই ওলাই গৈ মই একে ওলাই যামেই তই একে টেনশ্যনেই নল'বি মই একে গৈয়ে আছো পালো জানমণিয়ে খাই মজা পাব আজি ৱাও কি ধুনীয়া গ্ৰেভি হৈছে ৱাহ মানুহজনীক অকণমান খাই চাব দিম ৰ জানমণি খাইছো কেনেকুৱা বাহ ধুনীয়া গোন্ধ ওলাইছে দেই। কৈছিলো নে মই খাইছো কেনেকুৱা এইগাল কি বনাইছা ইমান মিঠা তুমিয়ে খাই লোৱা ইয়াৰ লগত কথা পাতি থাকি মই চেনি সোপাহে দিলো